নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। 2319খন স্কুলৰ 19,527 পদ প্ৰাদেশিকীকৰণৰ দাবী। দিছপুৰত অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী উত্তাল বিক্ষোভ। শিক্ষকৰ প্ৰতি অকৃষ্ট বাক্য নিক্ষেপ কৰা ব্যৰ্থ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী। আকৌ শিক্ষাগুৰুৰ প্ৰতিবাদত উত্তাল হ'ল গুৱাহাটী মহানগৰীৰ দিছপুৰ লাষ্টগেইট। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে আজি বিভিন্ন দাবী ধ্বনি আৰু শিক্ষকসকলৰ সমস্যা সমাধান কৰিব নোখোজা চৰকাৰৰ প্ৰতি ধিক্কাৰ ধ্বনিৰে দিছপুৰ লাষ্টগেইট উত্তাল কৰি তোলে বঞ্চিত, প্ৰতাৰিত আৰু ক্ষুদ্ৰ শিক্ষকসকলে। 2006 চনৰ আগত স্থাপিত আৰু 2006 চনৰ পিছত স্বীকৃতিপ্ৰাপ্ত সকলো ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ আইনৰ আওতালৈ অনাৰ দাবীৰ লগতে আন কেতবোৰ দাবীৰ ভিত্তিত আজি ক্ষুদ্ৰ শিক্ষকসকলে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। উল্লেখ্য, ৰাজ্যত 2319খন অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ 19,527 গৰাকী শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণৰ লগতে মুঠ 14 দফীয়া দাবীৰ ভিত্তিত সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাই আজি দিছপুৰ লাষ্টগেইটত অৱস্থান ধৰ্মঘট আৰু দিছপুৰ ঘেৰাও কাৰ্যসূচীৰ আহ্বান জনাইছিল। প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা সমাধান কৰিব বুলি আশ্বাস দিয়াৰ পিছতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে আশ্বাস কাৰ্যকৰী নকৰাৰ অভিযোগ তুলিয়ে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছিল বঞ্চিত, প্ৰতাৰিত ক্ষুদ্ৰ শিক্ষক কৰ্মচাৰীসকলৰ সংগঠনটোৱে। এই প্ৰতিবাদী কাৰ্যসূচীৰে ৰাজধানী দিছপুৰ উত্তাল কৰি তোলাৰ বাবে আজিৰ পুৱা দিছপুৰ লাষ্টগেইটত সমবেত হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষাগুৰুসকল। সমবেত প্ৰতিবাদকাৰী শিক্ষাগুৰুসকলে আমাক প্ৰাদেশিকীকৰণ লাগিবই, আমাক ন্যায় লাগে, আমি ন্যায় পাবই লাগিব, আলোচনাৰ লগত ললিপপ নিদিব, আমাক আৰু চলনা নকৰিব, শিক্ষক কৰ্মচাৰী হাই হাই, অসম চৰকাৰ হাই হাই আদি শ্লোগানেৰে দিছপুৰ লাষ্টগেইটৰ পৰিৱেশ উত্তাল কৰি তোলে। কিন্তু প্ৰতিবাদকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলে বিভিন্ন দাবী ধ্বনি আৰু চৰকাৰৰ প্ৰতি ধিক্কাৰ ধ্বনিৰে ৰাজপথ উত্তাল কৰি দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়োতে পূৰ্বৰ পৰা সষ্টম হৈ থকা বহুসংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে। প্ৰতিবাদকাৰী শিক্ষাগুৰুসকলক দিছপুৰ লাষ্টগেইটত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ নিদি আৰক্ষী নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক বলপূৰ্বক বাছত উঠাই চচলৰ নিৰ্ধাৰিত আন্দোলনস্থলীলৈ লৈ যায়। কিন্তু দিছপুৰ লাষ্টগেইট এৰাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত চৰকাৰৰ বিৰুদ্ধে পঞ্জীভূত ক্ষোভ উজাৰি দিয়ে অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থা আৰু বিক্ষুব্ধ একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে। অসম বিধানসভাৰ আগত বাজেট অধিৱেশনত বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকীকৰণৰ বিধেয়ক গৃহীত কৰাৰ লগতে বাজেটত ইয়াৰ বাবে পুঁজি নিৰ্ধাৰণ কৰাৰ দাবী জনায়। ইয়াৰ অন্যথা ৰাজপথ, ৰেলপথ ঘেৰাও কাৰ্যসূচীৰ লগতে নতুন দিল্লীতো আন্দোলন কৰাৰ হুংকাৰ দিয়ে সংস্থাৰ নেতৃত্ববৰ্গই।